হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই কোমোৰা খাই বেয়া পায় নেকি? যদি বেয়া পায়, আজি এটা খুব ধুনীয়া কোমোৰাৰ ৰেচিপি লৈ আহিছোঁ। সঁচাকৈয়ে কৈছোঁ, এবাৰ ট্ৰাই কৰিব। কোমোৰা খাই বেয়া পোৱা মানুহ বাৰে বাৰে খুজি খাব। গতিকে ফ্ৰেণ্ডছ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে প্ৰথমতে আমাক লাগিব কোমোৰাৰ এই ৰেচিপিটোৰ কাৰণে এটা মিডিয়াম চাইজৰ কোমোৰা, আৰু ইয়াৰ বাকলিখিনি মই আঁতৰাই ল'ম। তাৰপিছত পাতল পাতলকৈ আমি কোমোৰা গোটেইখিনি কাটি ল'ম। এয়া প্ৰথমতে মই কোমোৰাখিনি এনেদৰে পাতল পাতলকৈ কাটিছোঁ। আৰু মই বুটৰ দাইল লৈছিলোঁ আধা কাপ, গোটেই ৰাতিটো তিয়াই ৰাখিছিলোঁ। ভালদৰে ধুই এতিয়া টুকি ল'লোঁ। বিলাহী এটা ডাঙৰ চাইজৰ এনেদৰে টুকুৰা কৰি লৈছোঁ। আৰু মছলাৰ ভিতৰত এটা ডাঙৰ চাইজৰ পিঁয়াজ, শুকান জলকীয়া, আদা নহৰু থেতেলিয়াই লোৱা, কেঁচা জলকীয়া, আৰু লগতে মই আলুটো এনেদৰে কোমোৰাখিনিৰ লগত পাতল পাতলকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীখনত তেল অলপ গৰম হ'বলৈ দিছোঁ। আৰু ইয়াতে আমি দি দিম পাঁচফোৰণ অলপ আৰু শুকান জলকীয়া, আৰু জ্বলা আপোনালোকৰ সোৱাদ অনুসৰি দিব। আৰু আচলতে এই ভাজিখন অকণমান জ্বলা জ্বলা ভাৱটো থাকিলে বেছি ভাল লাগে খাই। আৰু এতিয়া ইয়াতে দি দিছোঁ মই পিঁয়াজখিনি, আৰু এইখিনিতে গল্ডেন ব্ৰাউন হোৱালৈকে আমি ফ্ৰাই কৰিম। আচলতে কোমোৰা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী, আমি সকলোৱে জানো। কিন্তু তথাপি বহুতেই আমাৰ মাজৰ কোমোৰা খাই বেয়া পাওঁ, আৰু তাৰ কাৰণে আমি আচলতে কেতিয়াবা এভইড কৰোঁ কোমোৰাটো। কিন্তু এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে খাই ভাল পাব। আৰু এতিয়া ইয়াতে দি দিছোঁ আমাৰ থেতেলিয়াই লোৱা আদা নহৰুখিনি। এইখিনিও ভালদৰে আমি মছলাখিনিৰ লগত মিহলাই পেলাম। আৰু এইখিনি সময়ত গেছটো মিডিয়াম টু ল' ৰাখিব, নহ'লে মছলাখিনি আমাৰ জ্বলি যাব পাৰে। আৰু ইয়াতে আমি এতিয়া দি দিম আমাৰ হালধি পাউডাৰকণ, আৰু তাৰ লগতে আমি দি দিম আমাৰ যিটো বিলাহী আমি কাটি থৈছিলোঁ টুকুৰা কৰি, সেইখিনিও দি দিম। যদি আপোনালোকৰ বিলাহী মিডিয়াম চাইজৰ আছে তেতিয়াহ'লে 2টা বিলাহী দিব, আৰু ডাঙৰ চাইজৰ যদি হয় তেতিয়াহ'লে এটা দিলেই হ'ব। আৰু মই লোৱা বিলাহীটো আজি অলপ ডাঙৰ চাইজৰ আছিলে, গতিকে মই এটাই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিহলি কৰি ইয়াতে আমি দি দিম অলপ জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি। জিৰা গুড়ি মই দিছোঁ 1 চামুচ, আৰু ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ আধা চামুচ। আৰু এইখিনি মই ঘৰতে তৈয়াৰ কৰি লোৱা জিৰা গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া ইয়াতে দি দিম আমি আমাৰ অলপমান মিট মছলা। বহুত বেছি নিদিব, বহুত বেছি দি দিলে খাবলৈ ৰেচিপিটো বেয়া হ'ব। কম পৰিমাণে দিব। আৰু লগতে দিছোঁ অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইটো অপশ্যনেল হয়, কিন্তু কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দিলে আমাৰ চব্জিখনৰ কালাৰটো খুবেই বেছি ধুনীয়া আহে। এইখিনি ভালদৰে মিহলাই পেলালোঁ। এতিয়া দি দিছোঁ আমাৰ জোখমতে নিমখখিনি। আৰু নিমখখিনি দিয়াৰ কাৰণে আমাৰ গোটেই মছলাখিনিৰ লগত বিলাহীখিনি খুব সোনকালে গলি যাব। আৰু এতিয়া আমি এইখিনি অকণমান সময় সিজিবৰ কাৰণে ঢাকনখন লগাই দিম। আৰু এফালে মই পানী অলপ গৰম কৰি ৰাখিছোঁ, আপোনালোকেও পানী অলপ আগতীয়াকৈ গৰম কৰি ৰাখিব। আৰু এয়া চাওক, 2 মিনিট পিছত চাইছোঁ, এয়া চাওকচোন মছলাখিনিয়ে তেল এৰিব আৰম্ভ কৰিছে। এতিয়া আমি ইয়াতে যোগ কৰি দিম আমাৰ বুটৰ দালিখিনি। বুটৰ দালিখিনি এনেদৰে আগতীয়াকৈ অলপ সময় মছলাখিনিৰ লগত ভালদৰে মিহলি কৰি অলপ সময় সিজিবলৈ দিব লাগে। এয়া মই বুটৰ দালিখিনি দি ভালদৰে মিহলাই পেলাইছোঁ গোটেই মছলাখিনিৰ লগত। তাৰপিছতে আমি 1 পৰা 2 মিনিট সময়ৰ কাৰণে ঢাকনখন আকৌ লগাই দিম। এতিয়া এয়া 2 মিনিট পিছত দেখাইছোঁ আপোনালোকক। এতিয়া আমি ইয়াতে ব্যৱহাৰ কৰিম প্ৰথমতে অলপ কম পৰিমাণে গৰম পানী। গৰম পানীখিনি দি আমি আকৌ ঢাকনখন কিছু সময়ৰ কাৰণে ঢাকি দিম। কোমোৰা ভাজিখন বনাই থকাৰ মাজতেই ভাবিলোঁ চাটনি অকণমানো বনাওঁ। গতিকে লৰালৰিকৈ গৈ পদিনা আৰু মচুন্দৰী পাত কেইখিলামানো ছিঙি আনিলোঁগৈ। এইখিনি ভালদৰে এয়া ধুই ল'লোঁ। আৰু ইয়াতে মই দিছোঁ অকণমান তেতেলী আৰু আদা নহৰু আৰু কেঁচা জলকীয়া অকণমান। আৰু আজি চাটনিকণ মই পটাতেই পিচি তৈয়াৰ কৰিম। পটাত পিচি খোৱাৰ সোৱাদকণেই বেলেগ হয় চাটনিকণৰ, নহয় জানো?
এতিয়া আকৌ আহিছোঁ ভাজিখনৰ ওচৰলৈ। এয়া চাওকচোন, আমি যিখিনি পানী দিছিলোঁ সেইখিনি প্ৰায় শুকাই গৈছে আৰু দালিখিনিও প্ৰায় 50% সিজি গৈছে। এতিয়া ইয়াতে আমি যোগ কৰিম আমাৰ কাটি লোৱা কোমোৰা আৰু আলুখিনি। সেইখিনি ভালদৰে মিহলাই পেলাম গোটেই মছলাখিনিৰ লগত। আৰু এই টুকুৰা কোমোৰা কাটিবলৈ থাকিয়েই গ'ল, মই দেখাই নাপালোঁ, সেইখিনি কাটি দিম পিছত। এয়া এতিয়া মই ভালদৰে মছলাখিনিৰ লগত মিহলাই পেলাইছোঁ। ফ্ৰেণ্ডছ, সঁচাকৈ কৈছোঁ, এবাৰ ট্ৰাই কৰি চাবচোন, ইমান বেছি টেষ্টি হয় আৰু গমেই নাপাব আচলতে কোমোৰাৰ ভাজি নে কি, ইমান বেছি সোৱাদ হয়। আচলতে আগতে মই নিজেও কোমোৰা খাই বেয়া পাইছিলোঁ, কিন্তু যেতিয়াৰ পৰা এনেদৰে বনাই খাব ধৰিলোঁ খুবেই বেছি ভাল লাগে আৰু যাকেই বনাই খোৱা সকলোৱে ভাল পায়। আৰু এইখিনি ভালদৰে এতিয়া মিহলি কৰি আমি ঢাকনখন লগাই দিলোঁ আৰু 2-3 মিনিট পিছত ঢাকনখন আঁতৰাই এয়া চাওকচোন, আমাৰ গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ লাহে লাহে সিজিব ধৰিছে। ইয়াতে এতিয়া আমি যোগ কৰিম আমাৰ যিখিনি গৰম পানী কৰি ৰাখিছিলোঁ সেইখিনি। আৰু গৰম পানী আপোনালোকৰ প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব, আৰু যিহেতু কোমোৰাখিনিৰ পৰাও অলপ পানী ওলায়েই, গতিকে সেই অনুসৰিহে ব্যৱহাৰ কৰিব। মই যিহেতু গ্ৰেভি হিচাপে আজি এই ৰেচিপিটো তৈয়াৰ কৰিছোঁ, সেই অনুসৰি মই পানী ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চাওকচোন, 3-4 মিনিটৰ পিছত আমাৰ চব্জিখন এয়া তৈয়াৰো হৈ গ'ল আৰু দেখিবলৈও কিমান ধুনীয়া এটা ৰং আহিছে, দেখিছেনে ফ্ৰেণ্ডছ? গতিকে ফ্ৰেণ্ডছ, এবাৰ ট্ৰাই কৰি চাব। আৰু একেবাৰে শেষত গেছটো বন্ধ কৰাৰ আগে আগে মই ইয়াতে অকণমান ব্যৱহাৰ কৰিছোঁ গৰম মছলা, আৰু এইখিনি ভালদৰে মিহলি কৰি আমি ঢাকনখন লগাই গেছটো বন্ধ কৰি দিছোঁ। আৰু আমাৰ আজি এটা ধুনীয়া স্পেচিয়েল কোমোৰাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল ফ্ৰেণ্ডছ। গতিকে ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি সঁচাকৈয়ে ভাল পালে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ অকণমান মৰম আৰু সঁহাৰি পালে আৰু নতুন নতুন ভিডিঅ' দিবলৈ উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। গতিকে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম। তেতিয়ালৈকে বাই বাই ফ্ৰেণ্ডছ।